বন্ধু বান্ধৱীসকল, মই আজি মাছৰ সৈতে এটা ৰেচিপি লৈ আহিছোঁ আৰু তাৰ কাৰণে মই কাটি ল'লোঁ আলু আৰু বিলাহী আছে, জলকীয়া, এইফালে আছে আদা, এইফালে আছে নহৰু, তাৰপিছতে জিৰা আৰু জালুক, আনফালে আছে একদম ইম্পৰ্টেণ্ট এইটোৱে হ'ল কেঁচা হালধি আৰু তাৰপিছত আছে পিঁয়াজ কাটি লোৱা। আৰু এতিয়া মই ভাবিছোঁ পিচি লওঁ। এয়া হ'ল কেঁচা হালধি, যিটো নেকি বহুত খাজ। আজি নহৰু দিলোঁ, তাৰপিছতে দিলোঁ মই এতিয়া আদা দিয়াৰ পিছতে জলকীয়াৰ পিছতে দিলোঁ এতিয়া মই জিৰা আৰু লগত দিছোঁ জালুক। আৰু এতিয়া গোটেইখিনি মই ভালকৈ ঢাক মাৰি লৈ মই পিচি লওঁ। ইফালে আকৌ মই মাছখিনি ধুনীয়াকৈ নিমখ হালধি লগাই ল'লোঁ। তাৰপিছতে মোৰ ফ্ৰাই পেনখন গৰম হৈ গ'ল আৰু তাতে দিলোঁ মই মিঠাতেল। আৰু এতিয়া মিঠাতেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। তাৰপিছত ধোঁৱা ওলাইছে তেলৰ। এতিয়া দি দিছোঁ মই মাছকেইপিচ ধুনীয়াকৈ মই ফ্ৰাই কৰি লওঁ। এয়া চাওক, বৰ ধুনীয়াকৈ একদম ফ্ৰাই হ'ব এতিয়া মাছ। আৰু এতিয়া মোৰ মাছখিনি মই আকৌ ইলুটি শিলুটি কৰি দিছোঁ। মাছখিনি এনেকৈ ইলুটি শিলুটি দিওঁতে মাছখিনি মোৰ প্ৰায়ে ভাজি হৈছেহি আৰু এয়া চাওক, মই মাছ বহুত ৰঙাকৈ ভাজি মই ল'ৰাক নোখোৱাওঁ। তাৰপিছতে মাছখিনি মোৰ এনেকৈয়ে মই ভাজি ল'লোঁ। ভাজি হৈ গ'ল মাছখিনি। তাৰপিছতে এতিয়া কাটি লোৱা যে আলু আছিলে আৰু এই আলু কেইপিচ মই ভাবিছোঁ অলপ ভাজি লওঁ। তাতে ভাতকেৰেলাও আছিলে, নতুন ছিজনৰ ভাতকেৰেলা, আৰু এতিয়া মই ইয়াকো লৈছোঁ, লৈ এতিয়া ভাজি লৈছোঁ। অলপ মানে হালকা ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি ল'লে অলপ ভাল লাগিব আৰু সেইকাৰণে মই অকণমান এতিয়া ফ্ৰাই কৰি লৈছোঁ। আৰু ভালকৈ ফ্ৰাই কৰিছোঁ দেই, ইলুটি শিলুটি কৰি, যেন দুয়োটা ছাইডে অলপকৈ সিজক, এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু ভাতকেৰেলাখিনি মোৰ ফ্ৰাই কৰি হৈ গ'ল আৰু এতিয়া মই ভালকৈ তেলটো টুকি টুকি কাঢ়ি লৈছোঁ। তাৰপিছতে মই কেৰাহীটো পাতি দিলোঁ আৰু কেৰাহীটো মোৰ গৰম হওঁতেই দিলোঁ মই মিঠাতেল। আৰু মিঠাতেলখিনি দিওঁতেই মই গৰম হৈছে আৰু তেলখিনি গৰম হ'ল আৰু তাৰ পাছতে দিছোঁ মই কেইটামান পাঁচফোৰণ। কিয় দিছোঁ জানেনে? কাৰণ কেঁচা হালধি দি আজি যিখন তৰকাৰী বনাম সেইকাৰণে, যেন তাৰ স্মেল নোলাওক। আৰু এতিয়া দি দিলোঁ মই কাটি থোৱা পিঁয়াজ, আৰু পিঁয়াজখিনি একদম ধুনীয়াকৈ দিছোঁ। তেলখিনি বহুত ফুটি ফুটি চৰচৰকৈ উঠিছে। আৰু এতিয়া মই ভালকৈ লৰাই মানে পিঁয়াজখিনি অকণমান ভাজ খাওক বুলি ভাবিছোঁ। পিঁয়াজখিনি এনেকৈ ভাজ খাইছেই আৰু পিঁয়াজখিনি ভাজি হৈছে আৰু এতিয়া অলপ ব্ৰাউন কালাৰ নিচিনা হৈ আহিছে। ভাজি হওঁতেই মই এতিয়া পিচি থোৱা এই জিৰা জালুক আৰু কেঁচা হালধি, চাওক কেঁচা হালধি অলপ সৰহ আছিলে, সেইকাৰণে এনেকুৱা হৈছে। তাৰপিছতে এতিয়া কেঁচা হালধিখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মানে মছলাখিনিয়ে আছে আৰু ইয়াত হালধি, জিৰা, জালুক, নহৰু, আদা সকলোখিনি আছে। আৰু গোটেইখিনি পিচি লোৱাৰ পিছত পেষ্ট বনাই মই এনেকৈ তেলতে এতিয়া ইয়াত ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতে অকণমান ভাজ খালে, তাৰপিছতে মই পিচি থোৱা তিনিটা বিলাহী লৈছিলোঁ আৰু সেই তিনিটা বিলাহী মই পিচি ল'লোঁ। পিচি লোৱাৰ পিছতে এনেকৈ মই তেলত দি পেলাই এতিয়া মছলাখিনিৰ লগত ভালকৈ ভাজি লৈছোঁ, যেন কাৰো একো কেঁচা গোন্ধ নাথাকক। সেইকাৰণে ভালকৈ তেলত ভাজি ল'লে কেঁচা হালধিৰো স্মেল নোলায় আৰু বিলাহীৰো ভালকৈ পকি যাব। গোটেই মছলাখিনি তেলত সিজিলে বেছি তৰকাৰীখন সোৱাদ আহে। এতিয়া অনুমান হৈছে যে মছলাখিনি ভালকৈ সিজিলে, আৰু সিজোঁতে এতিয়া মই ইয়াতে দি দিম কি জানেনে, যিখিনি মই ফ্ৰাই কৰি থৈছিলোঁ সেই গোটেই আলু আৰু ভাতকেৰেলাখিনি মই এতিয়া ইয়াতে ঢালি দিম। আৰু মছলাখিনি ভালকৈ মই আকৌ লৰাই দিছোঁ। তাৰপিছতে এতিয়া এয়া আলু আৰু ভাতকেৰেলাখিনি ফ্ৰাই কৰি থোৱা গোটেইখিনি দি দিলোঁ। এতিয়া আকৌ মই ভালকৈ লৰাই দিছোঁ, যেন মছলাৰ লগত আলু ভাতকেৰেলাখিনি মিলি যায়। আপোনালোকেও এনেকৈ বনাই খাবচোন। কেঁচা হালধিৰ সৈতে তৰকাৰীখন বৰ সোৱাদ লাগে জানেনে? আৰু এই তৰকাৰীখন খালে ৰাতি খাব লাগে, কাৰণ গাৰ বিষ কাটে বুলি কয়। আৰু এতিয়া মই দিছোঁ নিমখ। তাৰপিছত হালধি নিদিওঁ বাৰু, কাৰণ মইতো কেঁচা হালধি অলৰেডি দিছোঁৱেই, জোখতকৈ বেছিয়ে দিছোঁ, দেখিছেই আপোনালোকে। তাৰপিছত এয়া চাওক, অকণমান তলত লাগা নিচিনা হৈছে আৰু মই এতিয়া পানী দি দিছোঁ।
আৰু পানী যে দিছোঁ অকণমান মই জোখমতে পানী অকণ সৰহকৈ দিছোঁ, কাৰণ সিজিব লাগিব তৰকাৰীখন। অকণমান ঢাকি দিলোঁ। তাৰপিছতে চাওক ঢাকনখন উদঙাই দিছোঁ। তৰকাৰীখন বৰ ধুনীয়াকৈ উতলি আছে, ইমান ধুনীয়াকৈ উবলি আছে। মানে তৰকাৰী যিমান উতলে তিমানেই ভাল হয়। আৰু এতিয়া মই এই মাছখিনি দিয়াৰ সময় হৈ গ'ল, আৰু সেইকাৰণে মই এতিয়া দি দিলোঁ মাছ কেইপিচ দিয়াৰ পিছত তৰকাৰীখন যদি আপুনি আৰু 10-15 মিনিটমান যদি আপুনি উতলাই দিয়ে তেতিয়াহ'লে আৰু সোৱাদ হৈ পৰে। এয়া চাওক, ইয়াত দি দিছোঁ মই অকণমান ধনিয়া পাউডাৰ, কাৰণ ধনিয়া পাত নাছিলেই কাৰণে মই ধনিয়া পাউডাৰ দিলোঁ। আৰু দিয়াৰ পিছতে এয়া চাওক আমাৰ তৰকাৰীখন একদম গৰগৰাই উতলিছে আৰু দেখিবলৈ বৰ ধুনীয়া হৈছে। বহুত সোৱাদ হ'ব, আপোনালোকে বনাই খাব এনেকৈ। মই বনোৱাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক দেখাওঁ বোলো। তাৰপিছতে আমাৰ ল'ৰা বোলে ভাত খাওঁ উৎপাত হ'লেই লাগিলেই, আৰু তাৰ কাৰণে মই একদম জল্দি ভাতৰ কাঁহী এখন ৰেডিয়ে কৰি দিলোঁ, বাতিটো বাঢ়ি পেলাই, মাছৰ বাতিটো। আৰু সি দেখিছেনে একদম আগতীয়াকৈ মানে খাবলৈ আহি বহিয়ে গ'ল টেবুলত। এতিয়া তাকে ভাবিছোঁ সি ভাতকেইটা খাই লওক, তাৰপিছত আপোনালোকৰ বাৰু। আৰু এয়া চাওক আমাৰ দেৱী এতিয়া ভাত খাই আছে, আৰু তৰকাৰীখন বহুত ধুনীয়া হৈছে, বহুত সোৱাদ হৈছে। যদি আপোনালোকে এনেকৈ বনাই খাব আৰু খাই পেলাই তেতিয়া ক'ব যে সঁচাকৈ ভাল লাগিছে নে বেয়া লাগিছে। আৰু আমাৰ আজি ৰেচিপিটো কেনেকুৱা হ'ল, যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো আপোনালোকে অল কৰি ৰাখিব, যেন মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপটীয়াকৈ প্ৰথমতে পায়। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।